বৰক্ষেত্ৰী দৌলাহালত পুথিভঁৰাল উন্মোচন বিধায়ক দিগন্ত বৰ্মনৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত দৌলাহালত 1934 চনতে স্থাপিত দৌলাহাল এমভি স্কুলত আজি এটি পুথিভঁৰাল উদ্বোধন কৰে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে। বিদ্যালয়ৰ উন্নয়ন পুঁজিৰ ৰাশিৰ টকাৰে নিৰ্মাণ কৰি ওলোৱা পুথিভঁৰালটি পুৱা মাংগলিক কাৰ্যসূচীৰে মাজেৰে মুকলি কৰে বিধায়ক দিগন্ত বৰ্মনে। পুথিভঁৰালটি মুকলি কৰাৰ পূৰ্বে মাংগলিক কাৰ্যসূচী বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰিদাস বৈশ্যই। বিধায়ক দিগন্ত বৰ্মনে ৰঙা ফিটা কাটি পুথিভঁৰালটি মুকলি কৰাৰ পিছতে বিদ্যালয়ত অনুষ্ঠিত হয় উন্মোচনী সভা। দৌলাহাল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অকণ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক দিগন্ত বৰ্মনে ভাষণ প্ৰসংগৰ জৰিয়তে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ পদক্ষেপক শলাগ লয়। দৌলাহাল মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক আনোৱাৰ হুছেইন মল্লিকে আদৰণি ভাষণ আগবঢ়াই বিদ্যালয়ৰ অভাৱ অভিযোগ সংক্ৰান্তত বিধায়ক দিগন্ত বৰ্মনৰ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। পুথিভঁৰাল মুকলি উন্মোচনী সভাত দৌলাহাল লাৰকুচি গাঁৱৰ পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলাম, আঞ্চলিক সদস্য প্ৰণীতা বৰ্মন, কেকান কপ্লাবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য নাছিৰ প্ৰধানী, দৌলাহাল উন্নতি সাধিনী সভাৰ সভাপতি কুশল ৰয়, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ভালেকেইজন গুণী জ্ঞানী ব্যক্তি উপস্থিত থাকে।